নমস্কাৰ মই ডিম্পি আপোনালোক সকলোকে মোৰ চেনেল ব্লগ ইনফিনিটৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ খবৰ বাতৰি মোক নিশ্চয় জনাব কমেন্টৰ যোগেদি আৰু মোৰ ভালে কিন্তু অকমান চৰ্দি হৈছে সেইটো কাৰণে মাতটো চাগে চেঞ্জ পাইছে আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গৈছো আজিৰ ভিডিঅ'টোত মই দেখুৱা এটা খুব ধুনীয়া ৰেচিপি আসলে মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম এটা ভেজিটেৰিয়ান ৰেচিপি এটো হৈছে আলু গোবি ফুলকবি আৰু আলু এটা ৰেচিপি হয় ভেজিটেৰিয়ান হওক বা নন ভেজিটেৰিয়ান সকলো ট্ৰাই কৰি চাব বিৰাট বেছি টেষ্টি হয় এটো মই বনাইছো জানুৱাৰী মাহত যেতিয়া বৰষুণ দি আছিল তেতিয়া বনাইছো তেতিয়া মই আপোনালোকৰ ভিডিঅ'বোৰ ৰাখিছো কিন্তু মাজতে কিছুমান ক্লিপ মই কৰিব নোৱাৰিলো কাৰণ খানাটো বনাই থকা সময় ভিডিঅ'টো কৰি অকমান প্ৰবলেম হয় আপোনালোকে বুজি পাইছে কিন্তু মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিব চেষ্টা কৰিম যাতে আপোনালোকে বুজি পায় আৰু বনাবলৈ পাৰে আজি মই সেইটো ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ মানে ৰেচিপি ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু সদায় কোৱাৰ মতে আজিও কম লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকক পোনপ্ৰথমে পাই থাকে বলকচোন তেতিয়াহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো মাজলৈ যাম ফুলকবি আৰু আলুৰ এই ৰেচিপিটো বনাবলৈ প্ৰথমতে ফুলকবি আলুখিনি ভালকৈ পানীত বইল কৰি ল'ব লাগিব মানে 70% মান কুক হোৱাকৈ তাৰপিছত আমি এফালে ইনগ্ৰেডিয়েণ্টছবোৰ লৈ লৈছোঁ পিঁয়াজ এটা আদা নহৰু কেইফুটমান বিলাহী আধা ফাল আৰু জলকীয়া নিজৰ সোৱাদ অনুযায়ী আৰু অকণমান ধনিয়া ইফালে আপোনালোকে দেখিছে মিক্সি বাতিটোত মই আদা নহৰু জলকীয়া ইফালে ধনিয়া দিছোঁ আৰু তাৰপিছতে মই দিম পিঁয়াজ কাটি লৈছোঁ অকণমান ডাঙৰকৈ কাটি লৈছোঁ কাৰণ এনেও গুৰি হৈয়ে যাব পিঁয়াজ লৈ লৈছোঁ আৰু মই ল'ম বিলাহী আধা ফাল যে সেই বিলাহী আধা ফালটো মই কাটি লৈছোঁ টুকুৰাকৈ এয়াও দি দিছোঁ মিক্সি বাতিটোত আৰু তাৰপিছতে মোৰ অকণমান মানে বিলাহী এই যোনটো বাতিত কাটি লৈছোঁ তাৰ মানে থাকি গৈছিলে সেয়াই মই দি আছোঁ আৰু এইফালে ধনিয়াও থাকি গৈছিলে সেয়াও দি আছোঁ মানে চব দি দিম আৰু একো মানে বাতিত ৰাখি নথওঁ চব দি দিম মিক্সি জাৰত এয়া দি আছোঁ আৰু এই আধা ফাল যে পিঁয়াজ এই পিঁয়াজটো ব্যৱহাৰ কৰিম যেতিয়া আমি তেলত এই পিঁয়াজ দি দিম এইফালে মিক্সি বাতিটো বন্ধ কৰি পেষ্ট বনাই দিলোঁ আমাৰ পেষ্ট ৰেডি হৈ গ'ল আৰু মই যে আপোনালোকক দেখুৱাইছিলোঁ পিঁয়াজটো কাটি লৈছোঁ আৰু এইফালে গোটা জিৰা কেইটামান লৈ লৈছোঁ আৰু লং ইলাচি দালচেনি লৈ লৈছোঁ সেয়া বৰ অকণমান থেতালি মানে খুন্দি ল'ম আৰু তেজপাত লৈছোঁ তেজপাত 2-3 নিজৰ ইচ্ছা অনুসৰি দিব আৰু এয়াত থেতালি ল'লে বেছি টেষ্টি হয় তেলত দিলে সেইটো কাৰণে মই থেতালিয়ে ল'লোঁ আৰু এইফালে আমি পাউডাৰ যিখিনি মছলা হয় গুড়ি মছলা সেইখিনি দি লৈছোঁ প্ৰথমতেই দিছোঁ এয়া জিৰা পাউডাৰ দিছোঁ আধা চামুচ আপোনালোকে যিবোৰ আমাৰ পাউডাৰ মছলা মানে গুড়ি মছলা হয় সেয়া আপোনালোকে নিজৰ অনুযায়ী দিব কিছুমানে ধনিয়া পাউডাৰ দিয়ে জলকীয়া গুড়ি দিয়ে বা মিট মছলা যি দিয়ে মই ইয়াত বেছি দিয়া নাই জিৰা পাউডাৰ দিছিলোঁ আৰু এটা পেকেটত পাই তাত সকলোবিলাকে থাকে ধনিয়া গোটা জিৰা মিট মছলা সকলোবোৰ থাকে সেয়াও আধা চামুচ দি দিলোঁ আৰু তাৰপিছতে মই কিন্তু মিট মছলাও দিছিলোঁ দেই মিট মছলাও আধা চামুচ দিছিলোঁ এয়া আপোনালোকে দেখিছেই মই মিট মছলা দিছোঁ আধা চামুচ এয়া মিট মছলা আধা চামুচ দি লৈছোঁ আপোনালোকে ধনিয়া গুড়িও দিব পাৰে কিন্তু মই ধনিয়া যে পেষ্ট বনাই লৈছোঁ সেইটো কাৰণে ধনিয়া গুড়ি নিদিলোঁ নাই দিয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি মছলাবোৰ কম বেছি কৰি ল'ব পাৰে আৰু তাৰপিছতে মই কি কৰিম গৰম পানী অকণমান দি ল'ম আৰু এয়া মই গৰম পানী ঠাণ্ডা পানীও দিব পাৰে কিন্তু মই গৰম পানী অকণমান দি মানে ঘোল টাইপৰ বনাই ল'ম অকণমান এয়া আৰু এইফালে মই লৈ লৈছোঁ আধা চামুচমান দৈ দিলে বিৰাট বেছি টেষ্টি হয় চব্জিখন খাবলৈ আৰু আধা চামুচ লৈ লৈছোঁ মানে ডাঙৰ চামুচেৰে 1 চামুচ হ'ব আৰু এইখিনি অকণমান মই চামুচখন দি এনেকৈ হেৰি কৰি দিছোঁ অকণমান লৰাই দিয়া নিচিনা কৰি ল'ম কাৰণ কেতিয়াবা এনেকৈ গোটা লাম্পছ টাইপৰ থাকে সেইখিনি যাতে থাকি নাযায় সেইটো কাৰণে মই অকণমান খিনি লৰাই মেলি দিছোঁ
কেৰাহী গৰম কৰি তেল দিলোঁ সেয়া মই আপোনালোকক আগতেই কৈছোঁ যে কিছুমান বস্তু আচলতে ভিডিঅ' কৰিবলৈ মানে এনেকৈ বনাই থকা সময়ত দিগদাৰ হয় ফুলকবিখিনি মই ফ্ৰাই কৰি লৈছোঁ অকণমান গল্ডেন হোৱালৈকে ফ্ৰাই কৰি ল'ব অকণমান ৰঙাকৈ ফ্ৰাই কৰিলে ভাল লাগে আৰু এইফালে মই আলুখিনিও ফ্ৰাই কৰি ল'লোঁ আলু আৰু ফুলকবিখিনি ফ্ৰাই কৰি ল'ম আপোনালোকে নিজৰ ইচ্ছা কিছুমানে বেছি ৰঙা কৰিলে ভাল পায় কিছুমানে কম ৰঙা কৰিলে ভাল পায় সেয়া আপোনালোকে নিজৰ ওপৰত আপোনালোকে ডিপেণ্ড কৰিব আপোনালোকে কেনেকৈ ভাল পায় ফুলকবি আৰু আলু যে ভাজি লৈছোঁ তাৰ তেলখিনি ৰৈ গৈছিলে সেই তেলতে প্ৰথমতে পিঁয়াজ আৰু গোটা মছলাখিনি আৰু গুড়ি মছলা সকলো মছলা দি ল'লোঁ নিমখ হালধি আন্দাজমতে দি ল'লোঁ আৰু অকণমান পানী ছটিয়াই দিছোঁ নহ'লে তলত লাগি ধৰিব পাৰে যে গেছটো একেবাৰে ল' কৰি দিব ল' টু মিডিয়াম আৰু দি ল'লোঁ দৈ গোটেইখিনি দি ভালকৈ লৰাই আছোঁ যেতিয়া আমাৰ মছলা সিজি গ'ল সিজি যোৱাৰ পিছত গেছটো ল' কৰি আমি দি দিলোঁ আমাৰ গোটেই ফুলকবি আৰু আলুখিনি দি আমি ভালদৰে মছলাৰ লগত ভাজি ল'ম মই গোটেইখিনি ভাজি ল'ম তাৰপিছতে আমি অকণমান পানী দি দিম যিহেতু সিজা নাছিলে আৰু এইফালে মই চাইছোঁ যে সিজিছে খুব বেছি 5 বা 10 মিনিটৰ ভিতৰত সিজি যায় যিহেতু আমি বইল কৰিয়ে থৈছিলোঁ আৰু সিজি গ'ল আৰু অকণমান আমি লৰাই মেলি দিম আৰু এইফালে মই দি দিছোঁ ধনিয়া কাটি থৈছিলোঁ ধনিয়াখিনিও দি দিছোঁ ধনিয়া দিয়াৰ পিছতে আমি আধা চামুচমান দি দিম ঘিউ দিলে ইয়াৰ টেষ্টটো বিৰাট বেছি ভাল আৰু ঘিউ আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল ঘিউ দি দিম ঘিউ দি অকণমান ঢাকোন বন্ধ কৰি থৈ দিম এয়া দেখিছেই আমাৰ টেষ্টি আলু কবিৰ ৰেচিপি ৰেডি হৈ গ'ল খাবলৈ ইমানেই বেছি টেষ্টি হৈছিলে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব ভাতৰ লগত ৰুটিৰ লগত যিহৰ লগতে হয় পৰিৱেশন কৰিব পাৰিব আজিৰ ৰেচিপি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় জনাব কমেণ্টৰ যোগেদি মোৰ লগত সহযোগিতা আগবঢ়াই থাকিব কিবা যদি ভুল ভ্ৰান্তি দেখে আঙুলিয়াই দিব নিজৰ বুলি ভাবি তেতিয়াহ'লে আজিলৈ আহিছোঁ তাৰ আগতে এটা কথা কৈ দিওঁ যে মই এই যিটো ৰেচিপি শ্বেয়াৰ কৰিছোঁ বিৰাট বেছি টেষ্টি হয় খাবলৈ এবাৰ নিজৰ পাকঘৰত বনাই নোখোৱাকৈ কিন্তু নাথাকিব আৰু এই জগতখনত মই একেবাৰে নতুন আপোনালোকৰ সহযোগিতা বহুত বেছি প্ৰয়োজন আপোনালোকে সহযোগিতা আগবঢ়াই থাকিব তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু বিশেষ কথা নকওঁ অত্যন্ত সোনকালে আপোনালোকৰ ওচৰলৈ পুনৰ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে ঠিক আছে তেতিয়াহ'লে ভালকৈ থাকক টেক কেয়াৰ এণ্ড বাই